সকলকে নমস্কাৰ মই প্ৰদীপ আমাক ভগৱানে সকলকে সমান দিছে কিন্তু তাৰ মাজতে আমি কিছুমানে সফলতাৰ মুখ দেখিছো কিছুমানে আমি সফলতা লগ পোৱা নাই আমি বিফলতাক লগ পাইছো ইয়াৰ মূল কাৰণ হ'ল আমাৰ জীৱন ধাৰণৰ পদ্ধতি আমি কৰা কৰ্মৰ পাৰ্থক্য এবাৰ এজন গুৰু আৰু শিষ্যই এবাৰ ভ্ৰমণলৈ বুলি গাঁৱে গাঁৱে ঘূৰি ফুৰিলে গৈ গৈ তেওঁলোকে এটা অঞ্চলত এখন গাঁৱৰ মূৰত এটা জুপুৰি দেখিলে জুপুৰিটোৰ চাৰিওফালে প্ৰায় 20 বিঘামান মাটিৰ এটা বেৰ এটা আছে কিন্তু বাকি অঞ্চলবোৰত সকলোৱে খেতি-বাতি কৰিছে কিন্তু সেইখিনিত সেই 20 বিঘা মাটিত কোনো ধৰণৰ খেতি-বাতি নাই কেৱল ঘাঁহনি হৈ আছে গুৰু শিষ্য দুইজনে সেই জুপুৰিটোলৈ গৈ মানুহবোৰক মাত লগালে তেতিয়া তাৰ মানুহজন ওলাই আহিল তেওঁলোকে অকণমান বিশ্ৰাম ল'বলৈ বিচাৰিলে তাত জিৰণি ল'লে তাৰপিছত তেওঁলোকে গুৰু শিষ্য দুইজনে মনত এটা কথা ইমান 20 বিঘামান মাটিত তেওঁলোকে কোন ধৰণৰ খেতি ল'ব নকয় চাৰিওফালে খেতি-বাতি আছে তেতিয়া ঘৰৰ গৃহস্থক সুধিলে গুৰুৱে আপোনাৰ পৰিয়ালত মানুহ কোন কোন আছে তেতিয়া মানুহজনে ক'লে মই মোৰ মা মোৰ পত্নী আৰু মোৰ ল'ৰা এজন তেতিয়া আপোনালোকে কি কৰি চলি আছে আপোনাৰ ইনকাম কি আপোনাৰ আয় কি তেতিয়া মানুহজনে ক'লে আমাৰ এজনী গাই আছে আৰু গাইজনী এই গোটেই মাটিখিনিতে তেওঁলোকে ঘাঁহ বন খাই থাকে আৰু গাখীৰ উৎপাদন কৰে সেই গাখীৰেৰে আমি পৰিয়ালটো কোনো অভাৱ নোহোৱাকৈ আমি চলি আছো আমাৰ সেই সুখ আমাৰ কোনো অভাৱ নাই তেতিয়া গুৰুৱে ক'লে আজি বাৰু আমি ৰাতিটো ইয়াত থাকিব পাৰিমনে তেতিয়া মানুহজন নিশ্চয় পাৰিব সেইমতে ৰাতি গুৰু শিষ্য দুইজনে খাই বৈ উঠি শুই পৰিল মাজৰাতি গুৰুৱে শিষ্যক মাতিলে টোপনিৰ পৰা উঠাই দিলে আৰু ক'লে যোৱা এই মানুহজনৰ যিটো গাই গৰু আছে সেই গাই গৰুটো তুমি লৈ আহা আৰু এতিয়া আমি সেইটো চুৰ কৰি লৈ গুচি যাম তেতিয়া শিষ্যই ক'লে গুৰুদেৱ আপুনি মোক অত বছৰে চুৰ কৰা মহাপাপ বুলি শিকাই আছে আৰু আজি আপুনি মোক একমাত্ৰ উপাৰ্জনৰ যিটো স্থল গাইজনী সেইটো আপুনি চুৰ কৰিবলৈ কৈছে গুৰুৱে ক'লে সেইবোৰ এতিয়া মোক নুসুধিবা মাত্ৰ এতিয়া গাইজনী তুমি গোহালিৰ পৰা উলিয়াই আনা আৰু আমি দুইজনে গাইটোলৈ ইয়াৰ পৰা আমি এতিয়াই গুচি যাম গুৰুৰ আদেশ শিষ্যই পালন কৰিবই লাগিব গাইজনীলৈ গুৰু শিষ্য দুয়ো মানুহজনৰ ঘৰৰ পৰা গুচি গ'ল বহুদূৰ যোৱাৰ পিছত গাইজনীক এৰি দিলে আৰু তেওঁলোকে নিজৰ নিজৰ কৰ্মত লাগি গ'ল সময়বোৰ গৈ থাকিল শিষ্যজনে নিজৰ কাম বন কৰি গৃহ সংসাৰ পাতি খুব ধনী মানুহ হ'ল কিন্তু শিষ্যজনৰ মনত সদায় এটা ভাৱ লাগি থাকিল অপৰাধ বোধৰ ভাৱ এটা লাগি থাকিল যে সেই একমাত্ৰ উপাৰ্জনক্ষম গাইটোক সেই মানুহজনৰ পৰা চুৰ কৰি অনাটো মই ডাঙৰ অপৰাধ কৰিছোঁ গতিকে এতিয়া মোৰ অকণমান পইচা পাতি হৈছে গতিকে 10 বছৰেই হ'ল এতিয়া মই সেই মানুহ ঘৰক গৈ অকণমান মই সহায় কৰি আহোঁ কিজানি মই কৰা অপৰাধৰ কিজানি অকণমান প্ৰায়শ্চিত্ত হয় এই বুলি সেই শিষ্যজনে কিছু ধন টকা পইচা লৈ সেই অঞ্চলটোলৈ আহিল সেই মানুহ ঘৰলৈ আহি দেখিলে যাত এটা প্ৰকাণ্ড অট্টালিকা আৰু সেই উকা পথাৰখনত বিভিন্ন ধৰণৰ খেতি উভৈনদী হৈ আছে তেতিয়া শিষ্যজনে ভাবিলে নিশ্চয় মানুহজনে সেই গাইজনী আমি লৈ যোৱাৰ পিছত দুখতে মাটিখিনি কাৰোবাৰ পাছত বিক্ৰী কৰি দিলে আৰু সেই মানুহজনে এইটো ঘৰ বনাই ইয়াত সুখে সন্তোষে খেতি বাতি কৰি আছে ভিতৰলৈ সোমাই গৈ আবাক যে সেই মানুহজনে যিজন মানুহৰ পৰা গাইজনী তেওঁলোকে চুৰ কৰি লৈ গৈছিল আৰু সেই মানুহজনে শিষ্যজনক আঠে বাঠে নি বহিবলৈ দিলে আৰু খা খবৰলৈ ক'লে আপুনি আৰু আপোনাৰ যে গুৰু আহিছিল সেই দিনাই ৰাতিয়েই আমাৰ গাইজনী কোনোবাই চুৰ কৰি লৈ গ'ল তেতিয়া মই হাবিৰ পৰা খৰি কাটি কিবাকে পৰিয়ালটো পুহিব চেষ্টা কৰিছিলোঁ যদিও বহুত অসুবিধা হ'ল তেতিয়া মই মোৰ পত্নীৰ কথাত মোৰ মাৰ কথাত আৰু আমি তিনিজন লগ লাগি আমাৰ এই যি প্ৰায় 20 বিঘা মাটি এই মাটিখিনিত লাহে লাহে খেতি কৰিবলৈ আৰম্ভ কৰিলোঁ আৰু খেতিও ধুনীয়া খেতি হ'ল
খেতি হৈ আমাৰ বহুত লাভ হ'ল আৰু সেই লাভৰ টকাৰে এতিয়া মই বহুত সুখী কাৰণ এতিয়া ঘৰটো বনাইছোঁ মোৰ ল'ৰাটো এতিয়া চহৰত পঢ়ি আছে শিষ্যজনৰ বুজিবলৈ বাকী নাথাকিল যে গুৰুৱে সেইদিনা সেই গাইজনী কিয় চুৰ কৰিবলৈ কৈছিল এইটো এটা সৰু কাহিনী এই কাহিনীটোৰ পৰা আমি এইটো কথা বুজিব পাৰোঁ যদিহে গাইজনী যদি চুৰ নকৰিলেহেঁতেন তেতিয়া সেই মানুহজনৰ সন্মুখত নতুনকৈ কিবা এটা কৰাৰ দিশ এটা উন্মোচন নহ'লহেঁতেন আৰু সেই গাইজনীক লৈয়ে গোটেই জীৱন পাৰ কৰিলেহেঁতেন কিন্তু গাইজনী যেতিয়া নোহোৱা হ'ল তেওঁ জীয়াই থকাৰ বাবে উন্নতিৰ বাবে তেওঁ এটা বিশেষ ৰাস্তা ল'বলৈ বাধ্য হ'ল সেইটো হ'ল খেতি বাতি আৰম্ভ কৰিবলৈ বাধ্য হ'ল আৰু তাৰ ফলতে তেওঁ সফলতাৰ মুখ দেখিলে আমাক সকলোকে ভগৱানে আমাক সকলো দিছে সমান দিছে কিন্তু তাৰ ভিতৰতে আমি কিছুমানে সফলতা ঢুকি পাইছোঁ কিছুমানে আমি বিফল হৈছোঁ যদি আপোনালোকে যদি বিফল হৈ আছে তেতিয়াহ'লে আমাৰ যিটো পদ্ধতি আমাৰ যিটো জীৱন ধাৰণৰ পদ্ধতি আমাৰ যিটো আয়ৰ পদ্ধতি তাক আমি সলনি কৰিব লাগিব তেতিয়া আমি নিশ্চয় সফলতা ঢুকি পাম যিসকল ল'ৰা ছোৱালীয়ে উপযুক্তভাৱে পঢ়িও পৰীক্ষাত ভবা ধৰণে সফলতা লাভ কৰিব পৰা নাই তেওঁলোকেও তেওঁলোকৰ সেই পঢ়া পদ্ধতি জ্ঞান আৰ্জনৰ যিটো পদ্ধতি সেইটো অকণমান হ'লেও সলনি কৰিব লাগিব তেতিয়া নিশ্চয় সফলতা লাভ কৰিব আশা ৰাখিছোঁ আমি বিফলসকলে একগোট হৈ আমি সফলতাৰ দিশলৈ আগবাঢ়িবলৈ নতুন নতুন ব্যৱস্থা নতুন নতুন পন্থা নতুন নতুন কাৰ্যকাৰিতাৰ বাবে আমি ব্যৱস্থা গ্ৰহণ কৰি আগবাঢ়ি যাওঁ আজিলৈ এৰিলোঁ পুনৰ লগ পাম আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখে ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব নমস্কাৰ